हेलो नमस्कार एंड वेलकम टू माय ब्लॉग बोलक आज भिडिओ एकदम धुनियाके पथाৰৰ পৰা নহয় আহিছো কলৈ চাই লওক এয়া চাওক কি বুম জায়গা মোৰ পিছফালে আছে সো বলক আমি গৈ থাকো ৰাস্তাটো চাওক না আৰু দলংখন এনেকুৱা ৰাস্তা হলে যেন এনেকুৱা লাগে বাইক চলাই থাকো এয়া চাওক কিমান ধুনিয়া এটা পৰিবেশ ৰাস্তাৰ কাষত ইফালে খেতি কৰি থৈছে আৰু কিছুমান গছ-গছনিও আছে সো ৰাস্তাটো একদম লাহে লাহে জংগলৰ পিনে গৈ আছে ইমান গছ-গছনি দেখাত যেন বেলেগ এটা অনুভৱ হৈছে ইমান ভাল লাগিছে আৰু ইয়াত যে দেখা পাইছে কিছুমান কিবা তাৰৰ নিচিনা উলমি আছে এইবোৰ চাগে আৰ্থিঙৰ নিচিনা অলপ কাৰেন্ট দিয়া বস্তু কিবা তার লগাই থৈছে কিয়নো অলপ জংগলৰ এৰিয়া যেহেতু এইফালে হাতী উলায় আৰু হাতীয়ে যাতে ৰাস্তা পাৰ হৈ আহিব নোৱাৰে সেই কাৰণে এইবিলাক দিছে সন্ধিয়া সময়ত চাগে অন কৰি দিয়ে এতিয়া অফ আছে যেহেতু মানুহবোৰ ইফাল সিফাল কৰি আছে আৰু হাতীবোৰে কি কৰে আহি এইফালে মানুহৰ ঘৰবাৰীবোৰ নষ্ট কৰে আৰু ৰাস্তাৰ এইটো সাইডত মানুহৰ ঘৰবাৰীবোৰ আছে সেই কাৰণে ৰাস্তাৰ সো মোৰ আগত গৈ আছে মোৰ ফ্ৰেন্ড আৰু এইবিলাক চাওক কি ধুনিয়া এটা পৰিবেশ ইয়াত আহিলে আৰু ইমান ধুনিয়া বতাহ দিছে একদম ইমান ভাল লাগিছে মানে ক'বলৈ নাই আৰু ইয়া চাওক ৰাস্তাটো চাওক কিমান ধুনিয়া আমি পামেই আৰু এতিয়া অলপ সময় আছে সো গৈ আছো ৰাস্তাৰ কাষতে চাওক গৰু আৰু এইবিলাক চাওক কিমান ধুনিয়া ৰাস্তাৰ এইটো সাইডত জংগল হাবি আৰু এইটো সাইডত মানুহৰ ঘৰ আৰু এইফালে চাওক আমাৰ ফৰেষ্টৰ মেইন গেট কিমান ধুনিয়া লাগিছে আৰু এইখিনি পাৰ হৈ আমি লাহে লাহে পাই গলো নদীৰ পাৰ ৰাস্তাৰ কাষৰ এই খালটো চাই এনেকুৱা লাগিছে যেন মই গা ধুই দিও নেকি ইমান গৰম পৰিছে আৰু ইয়া চাওক পানীটো চাওক কিমান ধুনিয়া দেখা গৈছে একদম সাফা পানী আৰু আমি এতিয়া প্ৰায় নদী পাও পাও অৱস্থাত ইয়া চাওক কিমান ধুনিয়া লাগিছে আপোনালোকে খালি চাই যাওক মই ভাবি আছিলো যদি মোৰ গড়খন ইয়াত হলে হয় কিমান ভাল লাগিলে হয় ইমান ভাল লাগে ইয়াত আহি বতাহৰ কিবা এটা সুৰ শব্দ আৰু বতাহ যাক ইমান ধুনিয়াকে আৰু নদীৰ কিবা এটা শব্দ মানে ক'বলৈ নাই আৰু ইমান ভাল লাগে ইয়া চাওক কুকুৰ এটা ভাল লাগে আৰু এইবিলাক ঠাইত আহি আৰু এইখন নদী আমাৰ ব্ৰহ্মপুত্ৰ নদী ইফালে আছে আপোনাৰ ইমান নাওবোৰ থৈ দিছে ইয়া চাওক কিমান ধুনিয়া চেষ্টা কৰিম সেইটো সাইডত যাবলৈ ইয়া চাওক আৰু এইটো শট লওতে মোৰ মোবাইলটো পানীত প্ৰায় মানে পৰিছে কিন্তু ডুবা নাই অলপ লাগিছে পানীত আৰু ইফালে নাও খুলি আছে আৰু চাওক এই বেলিটো চাওক ইমান ধুনিয়া এটা দৃশ্য বহুত ভাল লাগিছে আজি ইয়াত আহি আৰু ইফালে মোৰ বন্ধু সিহঁতৰ ফটো শ্বুট চলি আছে আৰু এইজনে এইজনক শিকাই আছে কেনেকৈ ফটো ল'ব এইফালে চাওক তেওঁলোকৰে ফটো তোলা ব্যস্ত ইয়া চাওক কিয়া গজব কি পজ দিছে আচৰিত ইয়া চাওক আকাশখন ইমান ধুনিয়া মই একদম এই জায়গাখনৰ আজি ৰাতিটো চাগে মোৰ টোপনি নাহে মোৰ এনেকুৱা লাগি থাকিব মোৰ যদি গড়খন তাত হলে হয় কেনেকুৱা ভাল লাগিলে হয় ইয়া চাওক আৰু এই গাহবোৰৰ নামটো জানো কি আছিলে মই পাহৰি থাকিলো কোনোবাই যদি জানে তেতিয়াহলে কমেন্ট বক্সত ক'বচোন ইয়া চাওক কি ধুনিয়া পৰিবেশ গজব আৰু ইয়াত কোনোবাই খৰিবোৰ বান্ধি থৈ দিছে গৰত লৈ যাও নেকি গৰত লৈ গলে আকৌ ৰান্ধি খাব পাৰিম এইটো হৈছে মানুহে খুজকাঢ়ি নিজে বনোৱা ৰাস্তা খুজ কাঢ়োতে গাবোৰ মৰিল আৰু নামি গলো তলত
এইফালে চাওক, এইটো হৈছে মাছ মৰা পদ্ধতি। ইয়াত থৈ দিলে জানো মাছ উঠিব? ইফালে এটা, তাত এটা, আৰু ইফালে গৰু চৰাই দিছে কোনোবাই। আকাশখন চাওক, আৰু এইফালে কোনোবাই নাও এটা থৈ দিছে, নতুনকৈ বনাইছে নতুনকৈ, একদম টিপ টপ কৰি দিছে। মাছমৰীয়া কেইজনৰ মোনা ভাত আছে বোলে, খাবলৈ আনে। আৰু এইটো বস্তু কি মই বুজি পোৱা নাই। নদীৰ পাৰত কোনোবাই ছাদ এটা লগাই তেনেকৈ থৈ দিছে মানুহৰ নিচিনাকৈ। আৰু ওপৰত চাওক, এইটো ফেঁচাটো। আৰু চাও মাছ উঠিল নে নাই? নাই মাছ নাই। আকৌ লগাই দিছে। আৰু ইয়াৰ মাজে মাজে ৰাস্তা। ভয় লাগি যায় যদি ক'ৰবাৰ পৰা সাপ এটা ওলাই যায়। ইয়াত থকা মানুহবোৰৰ লাইফষ্টাইলেই বেলেগ। চাওক, কাৰোবাক পালে কথা পাতিম, নাপালেতো আৰু নায়েই। এয়া চাওক, মোৰ সকলোতকৈ বেছি ভাল লাগিছে ইয়াৰ বতাহ। ইমান মজাৰ বতাহ, আচৰিত। ইয়াৰ আৰু গাখনিবোৰ যে ইমান ধুনীয়া লাগিছে। ইয়াত কোনোবাই নাৱেৰে গৈ আছে, আৰু মই মাজত লৈ ল'লোঁ 2-3টা চেলফি। ইয়াৰ চাওক, মোক চাব দিয়া নাই, পিছফালে চাওক, এই বেলিটো আৰু যি দৃশ্য এটা হৈছে। আৰু যিহেতু ইয়ালৈকে আহিয়ে গৈছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্টছ কৰক, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু ঘণ্টি টিপি দিয়ক। চ' ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ, ধন্যবাদ।